ৰচোন কি হ'ল ৰ'বা সেই ছোৱালীজনী ক'ত সেইটো আমাৰ গাঁৱৰে হয় নেকি হয় কোনোবা বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড আছে নেকি নাই নাই মই জানাত নাই কিয় নাই এনেই সুধিলোঁ লাগিব নেকি নাই হ'ব ঠিক আছে বাৰু মই সুধি কিনে জনাই দিয়া ঠিক আছে সুস্মিতা কি কৰি আছা নাই এনে ঠিক আছে সুস্মিতা ৰবাচোন এটা তোমাৰ লগত কথা এটা আছে কোৱা অলপ ভালে আহিছোন কৈছোঁ হ'ব ইয়াতে ৰখা সুস্মিতা কথাটো হ'ল ৰূপণে তোমাক বহুত ভাল পায় তুমি কি কোৱা ঠিক আছে মই ভাবি লওঁ মই তোমাক ফোন কৰি কৈ আছোঁ ঠিক আছে নিকু কি হ'ল তাই ফোন কৰি ক'ব হয় নেকি অঁ ঠিক আছে ঠিক ব'লা নিকু ভালেই নিকু সুস্মিতাই কিবা উত্তৰটো দিলেনে নাই কোৱা একো কোৱা নাই কিতাখন কৰিছোঁ কি সঁচাৰে ধৰা 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 হেল্ল' সুস্মিতা হয় নেকি ঠিক আছে হ'ব বাৰু পাম কি হ'ল তাই হ'ব বুলি কৈছে সঁচানে সঁচা কৈছে য়েছ য়েছ তুমি এটা পাৰ্টি ডেট দিব লাগিব নিশ্চয় নিশ্চয় পাই যাব পাই খবৰ ভালনে তোমাৰ ভালে দিয়া তোমাৰ আছোঁ দিয়া আৰু ভাল তোমাৰ ঘৰৰ পিনে খবৰ ভাল ভালে দিয়া তোমাৰ ঘৰত কোন কোন আছেনো মা দেউতা দাদা আৰু মই তোমালোকৰ মোৰ মা আৰু ময়ে আছোঁ দেউতাৰ কথা নকলাইচোন দেউতা মানে সৰুতে ঢুকাইছে মই দেউতাৰ মুখ দেখাই নাপালোঁ ঠিক আছে এতিয়া যাওঁ ব'লা আকৌ পিছত লগ পাম ব'লা কি খবৰ তোমাৰ ভালে দিয়া তোমাৰ মোবাইলটো দিয়াচোন এবাৰ তাক কল কৰিব লাগিব থেংক ইউ হেল্ল' সুস্মিতা ক'ত আছা তুমি তুমি নৈৰ পাৰলৈ আহাচোন মই ৰৈ আছোঁ সোনকালে আহা ঠিক আছে আহিলা তুমি ঠিক আছে অলপ সিফালৰ পৰা ফুৰি অহা
যাওঁ ব'লা, গাঁৱৰ কোনোবা দেখা পালে দাদাক কৈ দিব। যাম ৰ'বা, আৰু অলপ টাইম ৰ'বাচোন। মোৰ ভয় লাগে যদি দাদাক কৈ দিয়ে কোনোবাই। নাপাই দিয়া। ঐ কি কৰি আছ এতিয়া? এনে নদীৰ পাৰত ল'ৰাৰ লগত বহিব আহা। ঘৰত যাওঁ তোক আজি দিছোঁ যাওঁ অলপ থকা মই ঘৰত থৈ আহিছোঁ অঁ যাওঁ ভাই তুমি তাক বুজাবা, কাৰণ তাইক মই বহুত ভাল পাওঁ ভাই। ঠিক আছে হ'ব যোৱা দিয়া যাওঁ মাৰিব নিদিবা ভাই। ঠিক আছে ঠিক আছে মা ও মা 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 ও মা বাবা গৈছো। তুমি মাতি আছিলা মোক? কোৱাচোন আমাৰ আজি ভণ্টি কি কৰিছে জানা? কি কৰিছে? নদীৰ পাৰত এজন ল'ৰাৰ লগত বহি কথা পাতি আছিল। তাইক লৈ বহুত চিন্তা হৈছে মোৰ। এইবাৰ ভাল ল'ৰা আহিলে তাইক বিয়া দি দিম আৰু। ঠিক আছে, মোৰ আপত্তি নাই। মা তুমি তাইক অলপ বুজাবা, নহ'লে আমাৰ মাল নিজক গোটেই শেষ কৰি পেলালে। ঠিক আছে, তুমি চিন্তা নকৰিবা, মই তাইক বুজাম বাৰু। ঠিক আছে ও চিন্তু, চিন্তু ৰাজা আহিছা? ভিতৰলৈ আহা। কিয় মাতিছিলা চিন্তু? আমাৰ মায়ে তোমাক মাতিছে, কিবা ক'ব বোলে। মাতি দিয়াচোন। অ' মা মা কি? ৰাজা আহিছে, এইফালে আহচোন। গৈ আছো। খুৰী তুমি ভালে আছা? আছো দিয়া। খুৰী কিয় মাতিছিলা? আমাৰ তাই বহুত বেয়া হৈছে জানা। এটা ল'ৰা চাবাচোন, তাইক বিয়া দিম। হ'ব দিয়া। খুৰী মোৰ এটা লগৰ ল'ৰা আছে, ভাল চাকৰি কৰে আৰু ঘৰৰ ফালেও ভাল, তো আপোনালোকে যদি আনিব দিয়ে আনিব পাৰোঁ মই। ঠিক আছে, আমি চিন্তু মই দেউতাক আলোচনা কৰি তোমাক ফোন কৰি ৰিজাল্টটো দিম বাৰু। ঠিক আছে, মোক সোনকালে জনাব। ঠিক আছে। ঠিক আছে খুৰী, মই এতিয়া আহোঁ, আপোনালোকে জনাই দিব। হ'ব দিয়া। ঠিক আছে চিন্তু, মই আহোঁ। হ'ব চিন্তু, চিন্তু আহিছা তোমালোকে? আহা। বহ। তোমালোকে বহা, মই ভিতৰত পাই আহিছোঁ। ঠিক আছে। খবৰ পিছে? আছো ভালে, তুমি? আছো দিয়া।
খুৰী অঁ বহা তোমাৰ খবৰ ভাল? আছো দিয়া খুৰী এইটোৱে ল'ৰা কি নাম তোমাৰ? মোৰ নাম মুন। ঘৰত কোন কোন আছে তোমাৰ? মা দেউতা আৰু ভণ্টি মই আছোঁ। এতিয়া কি কৰি আছা তুমি? মই এতিয়া ৰেলৱেৰ বিভাগত চাকৰি কৰিছোঁ। ঠিক আছে দে, ভালে চাকৰিটো। তোমালোকে বহা, মই মাজনীক লৈ আহোঁ। অঁ যোৱা অসুবিধা পালা নেকি ৰাস্তা? নাই নাই একো অসুবিধা পোৱা নাই। বাপা, এইজনীয়ে মোৰ একমাত্ৰ মাজনী। কি নাম তোমাৰ? সুস্মিতা, তুমি কি পঢ়ি আছা এতিয়া? বিয়ে থাকছা। খুৰী ঠিক আছে আমি এতিয়া আহোঁ। ঠিক আছে। যাওঁ দিয়া। মা ল'ৰাজন কেনে লাগিল? গোটাই ল'ৰাজন বেয়া লাগে নাই, ভালে লাগিছে। এতিয়া আমাৰ মাজনী বা পচন্দ কৰিছে নে নাই? ভণ্টি কেনেকুৱা লাগিছে ল'ৰাজন? ভালে, তোমালোকৰ ভালে, ভাল দিয়া। ভাগি গল সপোন মোৰ জান ঐ জান চকুৰ পানী তাজি সেমেকা শীতান আছিলা আপোন মোৰ জান ঐ জান কিনো দিলা এয়া মৰমৰে দাম তুমি ৰঙা সেন্দুৰেৰে বগা উকা কপালতে তুমি ৰঙা সেন্দুৰেৰে উকা কপালতে মোৰ বাবা, ৰিপন তোমাৰ কি হৈছে? একো নাই এনেকুৱা কিয় আছা? নাই এনেই কিবা তোমাৰ কাৰণ আছে? নাই মা একো কাৰণ নাই কিবা তুমি লুকাইছা মোক? নাই মোৰ গাটো বহুত বেয়া লাগিছে তুমি এনেকুৱা কেতিয়াও নাথাকা। তুমি কোৱা সঁচা কথা মোক খুলি, কি হৈছে তোমাৰ? মানে কথাটো হ'ল মই যিজনী ছোৱালীক ভাল পাইছিলোঁ তাইৰ আজি ঘৰত বিয়া চলি আছে তাইৰ। মই বহুত ভাল পাইছিলোঁ তাইক মা। অন্তৰত কেতিয়াও এনেকুৱা আঘাত পোৱা নাছিলোঁ মা, আজি যিমান পাইছোঁ মই। তুমি ৰিপন বাবা, এইবিলাক কথা আৰু চিন্তা নকৰিবা তাইক লৈ। তাই এতিয়া এজনী বেলেগৰ ঘৰৰ বোৱাৰী হৈছেগৈ। তোমাৰ এতিয়া এসপ্তাহৰ ভিতৰত চাকৰি হ'বই। তাইক লৈ এতিয়া তুমি চিন্তা নকৰিবা। তুমি এতিয়া সেইবিলাক কথা পাহৰি তুমি চাকৰিত মন দিয়া। তাইতকৈ ধুনীয়া ছোৱালী এজনী চাই তোমাক বিয়া পাতি দিম। মা মই বিয়াৰ কথা ভাবাই নাই, নাপাতো বিয়া। বিয়াৰ কথা নাভাবিলে কি হ'ব বাবা? আজি নহ'লে কালি নহ'লে এদিন হ'লে বিয়া পাতিবই লাগিব। তাইক যাতে নাপালোঁ বিয়া নাপাতোৱেই মই মা। তুমি নিজে মন পচন্দৰ ছোৱালী চাবা, তাতেই আমি সন্তুষ্ট হ'ম। মা মই বিয়াৰ কথা কোনোদিনেই ভাবা নাই আৰু নাভাবোঁ। হ'ব দিয়া, তোমাৰ শান্তিয়ে মোৰ শান্তি। এতিয়া তুমি শুই থাকা, এইবিলাক চিন্তা নকৰিবা। সদায় সুখী হোৱা শুভ কামনা জনালো চকুলোৰে ধোৱা মোৰ জান ঐ জান জান ঐ জান। সুস্মিতা, অ সুস্মিতা, একো নহ'ব। ভিতৰলৈ আহ। বহা ইয়াতে। কি খবৰ তোমাৰ? অঁ ভালে দিয়া। আৰু লগৰজন ক'ত? চিনি পোৱা নাই যে? এয়া মোৰ ফ্ৰেণ্ড হয়। অঁ, নাম কি তোমাৰ? মোৰ নাম ৰিপন হয়। তোমাৰ ঘৰ ক'ত? ঘৰ হাজতে। তুমি এতিয়া কি কৰি আছা? মানে
মোৰ পঢ়া ক্লিয়াৰ হৈছে হয় এতিয়া ইণ্টাৰভিউ এটা দিছিলোঁ হেল্থৰ পাছ কৰিছোঁ কলিং লেটাৰ আহিছে জইন কৰিলে হ'ল এমাহ পিছত যাবই লাগিব অঁ ঠিকেই আছে দিয়া সুস্মিতা ক'ত আছে ভিতৰতে তোমালোকে বহা মই মাতি দিছোঁ অঁ ঠিক আছে নিকু কি খবৰ অঁ ভালে দিয়া ক'ৰ পৰা আহিলা এই ঘৰৰ পৰা আহিলোঁ তোমাৰ কি খবৰ ভালে দিয়া তোমালোকে বহা মই অলপ বাহিৰৰ পৰা আহোঁ কাম আছে অঁ ঠিক আছে ভালে আছা আছোঁ আৰু কিবা এটা কথা কওঁ সুস্মিতা কি ৰূপনৰ চাকৰি পালে সঁচা না কি অঁ সঁচা সুধিলোঁ হা সঁচা না কি হয় আজি এসপ্তাহমান হ'ল ভালে দিয়া তোমালোকে বহা মই ভিতৰৰ পৰা আহি আছোঁ অঁ ঠিক আছে দে চাহ খোৱা অঁ হ'ব দিয়া সুস্মিতা দুপৰীয়া কথা ক'ব আহিছোঁ মানে কথাটো হ'ল মই তোমাক বহুত ভাল পাওঁ আৰু তোমাৰ অবিহনে মই থাকিব নোৱাৰোঁ চ' এতিয়াও যদি তুমি যাম বুলি কোৱা মই লৈ যাম যাবানে ঠিক আছে যাম কিন্তু মই মাহঁতৰ লগতে যাম ঠিক আছে হ'ব মোক জনাই দিবা ঠিক আছে আমি এতিয়া যাওঁৱেই মোৰো এটা কাম আছে ঠিক আছে অঁ ঠিক আছে অঁ তোমালোকে যোৱা নেকি অঁ যাওঁৱেই যাব নালাগে নেকি ভাত নাই নাই হ'ব কামো এটা আছে মোৰ চ' যাব লাগিব ঠিক আছে ঠিক আছে আহিছোঁ ঠিক আছে আহিছোঁ ঠিক আছে যাবা ভালদৰে যাবা হা অঁ ঠিক আছে মনত নিজান এটা কথা আছে ইম্পৰ্টেণ্ট কথা আছে কি কথা সুস্মিতাই যে সিদিনা আহিম বুলি কৈছিল চ' তাই আজি আহিব মোৰ লগত চ' প্লিজ ভাই মোক অলপ হেল্প কৰি দিয়া বেয়া নাপাব মই নোৱাৰোঁ কিয় ভাই কিয় নোৱাৰা তুমি মই গাঁৱৰ ছোৱালী একেবাৰে মোক মোৰ লগৰ ল'ৰা আছে সেনে পাৰিব সেনে বহুত সাহসী ল'ৰা ঠিক আছে মোক যেনেকৈ তেনেকৈ দিয়া মই কাৰণ বহুত ভাল পাওঁ 1 মিনিট ৰ'বা হেল্ল' হেল্ল' তই ক'ত আছা আমি ইয়াতে আছো বে ক'ত ইয়াত আমি নাজানো ক'ত থাকো পাৰ্টি কৰি আছো আমি জাগাত আছো প্ৰিয়জলা আছোন তুমি ইয়াকলৈকে আহাক মাল খাই আছো পেলাই ইয়াকলৈকে আহাক ঠিক আছে গৈ আছোঁ মই পুৰা কাৰা ন শুনিব নাছো মই ভাল মান আনিছে দেই
আবে কন দে আমাৰ জাগাত আহিবৰ কাৰণে সাহস কৰিছা কি ভাই মই নিকো কি কাম আছে এবাৰ এই ৰাতি কি উৰিব আহিছা কাম হা? এটা আছিল আমাৰ ইয়াত পাৰ্টি চলি আছে নাজানে নেকি ইম্পৰ্টেণ্ট কাম এটা আছিল বছৰ কাম কৰি বছ দুজন ল'ৰা আহিছে কিবা কাম আছিল বোলে কি কাম নাজানো সুধিলো আছিল বে কথাটো কৈ ল ভাই মানে কথাটো হ'ল এজনী ছোৱালীক মই বহুত ভাল পাওঁ আৰু তাইও মোক বহুত ভাল পায় পালি তো মই তাই বিয়া হৈছে বিয়া হ'লে তাই মানে মোৰ তাত এতিয়া আহিব বিচাৰিছে তাত থাকিব নোৱাৰে ময়ো তাইৰ অবিহনে থাকিব নোৱাৰো প্লিজ বছ ভাই আমি তাৰমানে বেলেগৰ বিয়া ধ্বংস কৰিব ইচ্ছা নাযায় মই মন বহুত নাযায় ভাল পাওঁ। নেগালেও তাৰমানে তেওঁ এই কামটো আমাক বছক কৈ দিয়া বছেদি কৈ মই ইও কৰি দিম বছক সুধি লোৱা ভাই কামটো কৰি দিয়া আৰু শুনিলাইতো ঠিক আছে বছ ঠিক আছে এটা কাম কৰি দিয়া হঠাতে শুকালে পোহৰৰ ফুলনি নীলিমাৰ মাজত আৰু কিমান দূৰ যাব লাগিব বে ভাই পালো এইটোৱে বল যে তুমি আবে রুক বস কোথায় যাব নালাগে নাকি তুই যাবে ঠিক আছে বস আশীর্বাদ দিয়ে দিও একবার তুই যা ওকে বস ঠিক আছে বস আইসো বলবে আবে আনা মই আছো ভয় কৰিব নালাগে আহ আছি আছো তরণ আইসো বস বল চলো এবার টেনশন লবা নালাগে আইস যাওক মোৰ ভণ্টি ক'ত না তুই যাবে বল 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 আবে কোনবে তই মোৰ ভণ্টি ক'ত লৈ যা তহঁতে বেছি কথাই নকবি ইয়াৰ পৰা গুচি যা 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 বছৰ কথাই নাহি বাবু খুলে মোৰ মিছা